Hello students, welcome to my YouTube channel Concept Board. আজি আমি ক্লাছ 10ৰ ইম্পৰ্টেণ্ট MCQs কিছুমান ডিছকাছ কৰিম যেহেতু হাফ ইয়াৰলি এক্সামছ আহি আছে চ' হাফ ইয়াৰলি এক্সামছত কি ইম্পৰ্টেণ্ট MCQs আহিব পাৰে সেইবিলাক আমি অকণমান ইয়াত ডিছকাছ কৰিম চ' প্ৰথম কুৱেশ্যনটো আমাক কি কৈছে a1x plus b1y plus c1 equal to 0 a2x plus b2y plus c2 equal to 0 সমীকৰণ দুটাই বুজোৱা ৰেখাবোৰ সমান্তৰাল কেতিয়া হ'ব সেইটো আমাক সুধিছে তো আমাৰ কিছুমান ইয়াত চৰ্তবিলাক দিয়া আছে আৰু ইয়াৰ যিকোনো এটা যদি হয় তেতিয়াহ'লে এই দুটা সমীকৰণ কি হৈ যাব সমান্তৰাল হৈ যাব বা ইয়াৰ এই সমীকৰণবিলাকৰ যি ৰেখাবোৰ হ'ব সেইবিলাক কি হৈ যাব সমান্তৰাল হৈ যাব আৰু আমি জানো যে যদি a1 by a2 equal to b1 by b2 not equal to c1 by c2 হয় তেতিয়াহ'লে এই দুটা সমীকৰণ কি হয় সমান্তৰাল হয় মানে আমাৰ অপশ্যন সি আমাৰ ৰাইট অপশ্যন হ'ব এতিয়া আমাৰ কুৱেশ্যন নম্বৰ 2 আমাক কি কৈছে 2x square minus 4x plus 3 equal to 0 দ্বিঘাত সমীকৰণটো এইটো এটা দ্বিঘাত সমীকৰণ মূল দুটাৰ প্ৰকৃতি নিৰ্ণয় কৰা গতিকে যেতিয়া আমাক মূলৰ প্ৰকৃতি আমি নিৰ্ণয় কৰিব লাগে তেতিয়া আমি বিবেচিকা বা আমি কি ব্যৱহাৰ কৰোঁ ভেদ নিৰূপক আমি ইয়াত সেইটো ফৰ্মুলা আমি ইয়াত ইউজ কৰোঁ চ' আমাক অপশ্যনত কি দিছে ভিন্ন বাস্তৱ মূল সমান বাস্তৱ মূল আৰু কোনো বাস্তৱ মূল নাই আমি জানো ভেদ নিৰূপক কি হয় b স্কয়াৰ মাইনাস 4ac এইটো ভেদ নিৰূপক হয় আমাৰ আৰু এতিয়া ইয়াৰ এই যদি আমি সমীকৰণটোৰ পৰা চাওঁ তেতিয়াহ'লে আমাৰ a কিমান হ'ব a হৈছে 2 b হৈছে -4 আৰু c হৈছে কিমান 3 চ' এতিয়া b স্কয়াৰ মাইনাস 4ac b স্কয়াৰৰ ঠাইত আমি -4 স্কয়াৰ বহাম তাৰপিছত 4 বহাম আৰু a মানে হৈছে ইয়াত 2 আৰু c মানে হৈছে ইয়াত 3 তো এইটো হৈ যাব 16 4 2 8 8 3 24 আৰু আমি পাই যাম -8 ঠিক আছে -8 কি হয় লেস দেন 0 হয় আৰু যেতিয়া b স্কয়াৰ মাইনাস 4ac লেস দেন 0 হ'ব তেতিয়া তাৰ কোনো কি নাথাকে বাস্তৱ মূল নাথাকে এইটো হৈছে আমাৰ এই প্ৰশ্নটোৰ উত্তৰ গতিকে যেতিয়া b স্কয়াৰ মাইনাস 4ac লেস দেন 0 হ'ব তেতিয়া কোনো বাস্তৱ মূল নাথাকিব কাৰণ -8 0তকৈ কম হয় সো এইটোৱে আমাৰ উত্তৰ এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো লৈ যাওঁ 3 নম্বৰ প্ৰশ্নই আমাক কি কৈছে যদি আলফা আৰু বিটা দ্বিঘাত বহুপদ ax স্কয়াৰ প্লাস bx প্লাস c ৰ শূন্য তেন্তে আলফা বিটা ইনটু আলফা প্লাস বিটাৰ মান কিমান হয় প্ৰথমতে আমাৰ দ্বিঘাত বহুপদটো কি দিয়া আছে ax স্কয়াৰ প্লাস bx প্লাস c দিয়া আছে আৰু আলফা আৰু বিটা ইয়াৰ কি হয় শূন্য হয় আমি জানো কি যে আলফা প্লাস বিটা কি হ'ব তেতিয়া -b/a হয়নে যেতিয়া বহুপদটো এইটো হ'ব আলফা বিটা কিমান হ'ব c/a আৰু আমাক ওলাব কি দিছে আলফা বিটা পূৰণ আলফা প্লাস বিটা আলফা বিটা মানে ইয়াত কিমান আছে c/a আৰু আলফা প্লাস বিটা মানে কিমান -b/a এতিয়া তলত কি হ'ব a * a স্কয়াৰ আৰু ওপৰত কি হ'ব -bc তো আমাৰ ৰাইট অপচনটো কি হ'ব -bc/a স্কয়াৰ এতিয়া আমি কোৱেশ্চন নম্বৰ 4 কৰো কোৱেশ্চন নম্বৰ 4 কি কৈছে 2x স্কয়াৰ প্লাস 5x প্লাস 3 শূন্য দুটাৰ পূৰণফল কিমান হ'ব ঠিক আছে অলপমান আগতে আমি ইয়াৰ লগত ৰিলেটেড এটা আমি গণিত কৰিছো সো আমি জানো যে আলফা বিটা মানে পূৰণফল মানে কি আলফা বিটা ইকুৱেল টু c/a এইটো আছিল আমাৰ ফৰ্মুলা আৰু যদি আমি এটো বহুপদটো দ্বিঘাত বহুপদটো যদি আমি তাৰ পৰা যদি আমি a আৰু b উলাও a = 2 b = 5 আৰু c = কিমান হৈ যাব 3 সুধিছে কি শূন্য দুটাৰ পূৰণফল এটো শূন্য এটো এটা শূন্য ইয়াৰ পূৰণফল কিমান c/a হয় তো আলফা বিটা ইকুৱেল টু c মানে কিমান 3 আৰু a মানে কিমান আমাৰ 2 তো এটো কিমান হৈ যাব 3/2 সো এতিয়া আমি 5 নম্বৰটো কৰো আৰু আজিৰ ভিডিঅ'ৰ লাষ্ট গতিকে কি কৈছে প্ৰথম এনটা ধনাত্মক অখণ্ড সংখ্যাৰ যোগফল হ'ব হেতু হ'ব সদায় কি n * n + 1/2 ইয়াৰ যোনটো প্ৰমাণ আছে আমাৰ কিতাপত কৰাই আছে বাস মনত ৰাখিলে হ'ল যে প্ৰথম এনটা ধনাত্মক অখণ্ড সংখ্যা যোগফল যদি খুদে তেতিয়াহ'লে n * n + 1/2 হ'ব হেতু খালি মনত ৰাখিলে হ'ল সো আজিৰ কাৰণে এই পাঁচটা কোৱেশ্চনে কৰালো আৰু আগন্তুক যেতিয়া ভিডিঅ' লৈ আহিম তাত আৰু আমি কন্টিনিউ কৰিম ইয়াৰ আমি 5 নম্বৰলৈকে কৰিছো তো 6 7 8 9 10 যিমান আমি কৰি থাকিব পাৰো কৰিম কাৰণ পৰীক্ষাৰ কাৰণে বেছি দিন নাই
আৰু চিৰিজটো যিহেতু মই অলপ দেৰিকৈ ষ্টাৰ্ট কৰিছোঁ, যিমান পাৰোঁ কণ্টিনিউ কৰিম। চ' তোমালোকৰ যদি কিবা ডাউট থাকে কমেণ্ট ছেকশ্যনত জনাবা। থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ'।